ইন্টাৰভিউ এটাই আছে পোষ্ট কিবা হয় আৰু এতিয়া কমকে চলি আহিলে ভাল হল এতিয়া গোটা মহাকে চাকৰি লাগে নহয় সেনেকে দিবও নোৱাৰি বাৰু কোনোবা আছে কোন আছে আহবেলা হয় নমস্কাৰ স্যার বাবা কি নাম কি তোমাৰ নাম মোৰ হাতীমৰা হাতীমৰা হয় এতিয়া প্ৰশ্ন সোধো মানে কি স্যার আৰম্ভ কৰো স্যার পঞ্চপাণ্ডৱ কোন কোন যুধিষ্ঠিৰ নকুল ভীম অৰ্জুন আৰু সহদেৱ স্যার হচি স্যার এতিয়া 2 নম্বৰ প্ৰশ্নটোক লাগি আহো আমি উভতি আহো স্যার মিছন চাইনাই কিমান টকা উপাৰ্জন কৰিছিল 6 কোটি বাছি স্যার 6 কোটি ভাল হৈছে এতিয়া 3 নম্বৰটোক লাগি আহো হয় স্যার নেকি তুমি ভূত বিশ্বাস কৰা নে মানুহে কয় কিন্তু মই বিশ্বাস নকৰো স্যার হচি তাই নহা নহয় আৰু প্ৰশ্ন নাই আৰু তোৰ কাৰণে এতিয়া যাব পাৰা এতিয়া 2 নম্বৰটোক কথা দিবি ঠিক আছে স্যার 2 নম্বৰটোক কথা দিবি স্যার কিবাকে হওয়া কৰিব আৰু হ'ব যা মই আছো না কিবাকে হওয়া কৰিব হ'ব টেনচন নলবা কিবাকে স্যার কিবাকে হৈ যাব মই আছো তো হ'ব না স্যার হ'ব কিবাকে যাক প্ৰথমটো 5 পাণ্ডৱ বুলি কবি সেকেন্ডটো 6 কোটি বুলি কবি আৰু থাৰ্ডটো মই বিশ্বাস কৰো মানুহে কয় মই বিশ্বাস কৰো কিন্তু নাই মানুহে কয় কিন্তু মই বিশ্বাস নকৰো হ'ব হেনকে কবি হ'ব না হ'ব তো সঁচাইটো একদম নাই নেক্সট এই মাৰিছিলি কোন আছে না হাকে তাৰা ইমান দেৰি লাগে নমস্কাৰ স্যার নমস্কাৰ এই মানুহ উঠালা আছে সংগতি নেকি হয় উঠা নাই কিন্তু অলপ দেৰি হৈছে প্ৰশ্ন সুধব হ'ব দি মাৰিছিলি এতিয়া প্ৰশ্ন সোধো হয়নে নহয় স্যার তিনটাই সুধিম বেছি নোসোধো খালি কি ভালকৈ এনসাৰ দিবি হা তোমাৰ দেউতাৰ নাম কি যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ স্যার কি বকছে এইগিলা তই কি বকলি তই এইগিলা নহয় স্যার মই জানো স্যার মোক চেছ কৰি দিছা তই এইগিলা প্ৰশ্ন নহয় নহয় স্যার মই মই জানো স্যার সেইকাৰণে ক'ত পাছি তই কোনখন নহয় আৰু ক'ত পাছলি তই মই জানো স্যার মই হেৰি নামটোৱে নাজানো দেউতাৰ নামটো মই জানো তো হ'ব পাৰে জানা চলি কৈছো তই ঘৰ ক'তনো মই জানা চলি খুজি ঘৰ ক'তনো মই ঘৰ উঠি ঐ তেনে হ'ব পাৰে এইটো এইগিলা জাগাত হয় এইটো আৰু স্যার ফটাফট সুধক স্যার মোৰ তো পেশা কৰা লাগিছে পেশা কৰি পিছতো এইগিলা মাষ্টাৰৰ আগত এইগিলা কথা নকয় তোৰ দেউতাৰে পাঁচটা মোৰ বিশ্বাসে নহয় বাপা নহয় স্যার মই জানা চলি খুজি এই আমাৰ উঠি এটা চলি আছিল খুজি আছে স্যার মই জানে আৰু দে হ'ব বাৰু নেক্সট প্ৰশ্ন হলো তোক মই স্যার তুমি কিমান দৰমহা বিচাৰা 6 কোটি স্যার 6 কোটি কি কয় ভাই কি কয় এইগিলা মই লাইভটো মই 6 কোটি টকা লাগিব না আৰু তোক 6 কোটি লাগে নহয় স্যার মই খুজি আছো মই জানো স্যার লাগবে স্যার জানো তোৰ ৰেট তেৰি কাম লাগবে স্যার তো চাকৰি নাপাব পাৰা স্যার বন্ধন আছে লাগবে মোক চাকৰি 6 কোটি টকা হ'ব পাৰে এইটো হ'ব পাৰে কিন্তু এইটো কথা আৰু নকওঁ আৰু এতিয়া আৰু স্যার মোক চাকৰি লাগবে স্যার চাকৰি মোক লাগবে স্যার চাকৰি হ'ব কিছু চাকৰি লাগবে আমি পুৰা একদম ক্যালকুলেশন কৰি ল'ব লাগিব স্যার এটাই চাকৰি আছে কিমান চলি স্যার এটা চলি থৈ গৈছে তাৰ গোটাইটা প্ৰশ্ন হৈছে মই জানো স্যার সেইকাৰণে মোৰ হ'ব বুলি বিশ্বাস আছে নহয় সুধকচোন স্যার আৰু কিবা আছে যদি আৰু প্ৰশ্ন সোধা বেলেগ নাই আৰু তুমি অলপ পাগল আছা মানুহে কয় কিন্তু মই বিশ্বাস নকৰো হয়নে স্যার এইটো হ'ব হৈছে যা চাকৰি দিব লাগে স্যার আৰু আমাৰ কণী আছে কণী মুৰ্গীৰ কণী লৈ স্যার চাকৰি লৈ না কণীয়ে বগা কণী যে যাও স্যার যাও স্যার যাও কণী দিব 6 কোটি যুধিষ্ঠিৰ পাঁচটা এইগিলা কোৰ কি নাম কৈছে মানে এইগিলা তেৰি কোৰ কি কয় ৰতা যুধিষ্ঠিৰ হব পৰা থাকিব পাৰে যুধিষ্ঠিৰ একলা যদি যুধিষ্ঠিৰৰ নামটো কলা হয় বিশ্বাস কৰিলো ভীমৰ নামটোও কৈছে তাৰ পৰা ভীমৰ নামটো অৰ্জুনৰ নামটোও কৈছে কিও ৰেলে ই হয়তো হব পাৰে এইটো যাব লাগিব তাতে একদিন বাৰু এইগিলা বাদ দিলো এতিয়া মই এইগিলা কান্দা নলাগিছে গোটা যুধিষ্ঠিৰৰ কথা শুনি কি বাতৰ কথা শুনি এতিয়া বাদ দি বাইদেউ এতিয়া নেক্সট মাইনাছ চলি কোন আছে ইফালে নেক্সট 3 নম্বৰত কোন আছে মাইনাছ চলিয়া ইফালে ইমান দেৰি হৈছে ঘণ্টা তুমি টাইম নাই তুই সাত কাপো কি মাইনাছ চলিয়া ব্যৱহাৰ নাজানা তই কি ব্যৱহাৰ নাজানা মাষ্টাৰৰ কাৰণে ক'ব নাপায় বাবা নাজানা তই ক'ৰবে শিকছা তই কোনখন স্কুলত পঢ়িছিলি তই তোৰ বাপে শিকাইছি চাও তোৰ বাপৰেক চাবি তই ইমান ডাঙৰ লেভেল তোৰ চাই লওঁ বাৰু মই এইটো নেকি পিটে দে তন্দ এইটো অলপ চিনাকি লাগছে নাই এমএলএ নেকি হা এমএলএ হয় নহয় সেইকাৰণে তোৰ ইমান লেভেল চুলি তুলি যা কাটি দিম বাচ্চা কুৰিয়ে পেলাম চুলি মোৰ আগত হেৰি নকৰিবি দেখি চাকৰি হ'ব না চাকৰি মানে কি এনেকে চাকৰি পোৱা বস্তু নেকি পইচা দিলে হ'ব না নাই তুমি কি মোক ঘোষ দিব বিচাৰিছা নেকি বিচাৰিছো হ'ব না নাই চাকৰি তেন্তে দিয়া আকৌ বাবা